এইটো হ'ল গুৱাহাটীৰ হৰগৌৰী টেম্পল, যিটো তিনজনী বুলিও বহুতে কয়। চহৰৰ কোলাহলৰ পৰা দূৰত অকণমান শান্তি বিচাৰি আমি আহিছিলোঁ বিৰুবাৰীত থকা এই জেগাডোখৰলৈকে। মন্দিৰলৈ অহা ৰাস্তাটো যদিও ভাল নাছিলে, কিন্তু ইয়াত আহি পিনে যিটো আমি ভিউ দেখা পাইছিলোঁ, সেই ভিউটোৱে গোটেইখিনি কষ্ট আমাক ৱৰ্থ যেন লাগিছিলে। আৰু এইখিনি হ'ল টপ, ইয়াৰ পৰা আৰু ওপৰত যাব নোৱাৰি। ইয়াতে স্কুটি আৰু বাইকবোৰ যিবোৰ আছে ইয়াতে থ'ব লাগিব, তাৰপিছত চিৰিৰে উঠি যাব লাগিব। আমি এতিয়া এণ্ট্ৰি কৰিম আমাৰ মন্দিৰত। প্ৰায় 40 বছৰমান আগৰ কথা, মানিক চৰকাৰ নামৰ এগৰাকী ব্যক্তিয়ে ইয়াত যেতিয়া আহিছিলে, তেতিয়া তেওঁ ইয়াতে হৰগৌৰীৰ এটা মূৰ্তি পাইছিলে বুলি ইয়াৰ মানুহে আমাক জনায়। আৰু এই মূৰ্তিটোৱে ইয়াতে স্থাপন কৰি পিনে হৰগৌৰী মন্দিৰটো গঢ়ি তোলে। এই মন্দিৰটোত এওঁলোকে 3খন পতাকা অৰ্থাৎ 3খন ঝাণ্ডা ওখকৈ উৰুৱাইছিল, যাতে তলৰ পৰাও মানুহে পতাকাকেইখন দেখা পায়। ওচৰৰ মানুহে এই মন্দিৰটোত 3খন পতাকা দেখাৰ পৰাই এই মন্দিৰটোৰ নাম তিন ঝাণ্ডি টেম্পল দিলে। আমি আহি পালোঁ তিনঝণ্ডি মন্দিৰৰ ইয়াতে ওপৰত। আপোনালোকে চাগে ভিউটো দেখিয়ে আছে, পিছপিনে বহুত ধুনীয়া, ইয়াতে বহি বহুত ভাল লাগিছে। আৰু মন্দিৰৰ ভিতৰতো গ'লোঁ, পৰিৱেশটো বহুত পজিটিভ হয়। আপোনালোকেও আহিব কেতিয়াবা, আৰু বাছ জেগাডোখৰ লেতেৰা নকৰিব। আমাৰ এতিয়া এখেতে খানা ওলাই আছে, আমি খানা খাম এতিয়া। এয়া আমাৰ অকণমান খানা। এতিয়া ইয়াতে বৰষুণ আহি গ'ল, গতিকে আমি সোনকালে নামি পিনে যাওঁ, কাৰণ ৰাস্তাটো বহুত বেয়া। যদি বোকা হয় বাইক নমাব পৰা নাযাব, গতিকে বাই বাই, টাটা। এই ৰাস্তাটো বাৰু আপোনালোকে চিনি পাইছেনে? তিনঝণ্ডি মন্দিৰৰ পৰা ওলাই আহিয়ে আমি ভাবিলোঁ এইবাৰ আমি গান্ধী মণ্ডপলৈ বুলি যাওঁ। গুৱাহাটীৰ মাজমজিয়াতে অৱস্থিত গান্ধী মণ্ডপত বহুতো মানুহৰ বহুতো মেমৰিজ সোমাই আছে। গুৱাহাটীৰ কোলাহল প্ৰদূষণৰ মাজত এয়া এডোখৰ ঠাই য'ত আমি অলপ শান্তি বিচাৰি পিনে আহোঁ। হেল্ল' ৰাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে একদম ভাল আছে, একদম মজাত আছে। তো এতিয়া আমি তিনঝণ্ডি মন্দিৰৰ পৰা ওলাই আহি পিনে আহিছোঁ গান্ধী মণ্ডপ। এয়া আমি চিপ তাতে নাখালোঁ, বৰষুণ দিয়াই, ইয়াতে খাম। এয়া লক্কৰ বাবু, এইখন ফুটব্ৰিজ, শিললৈকে যোৱা ফুটব্ৰিজ। খা তৰে দিন মোৰ ৰাতি আৰু এই আমাৰ চেক্সি মইনা কলিজাবিলাক। তো এতিয়া ইয়াৰে ভিউজ উপভোগ কৰি পিনে ঘৰত যাম। বাই বাই। আৰু এইটো হ'ল গান্ধীজীক উৎসৰ্গিত এটা সংগ্ৰহালয়, য'ত গান্ধীজীৰ ওপৰত কিছুমান লিখনি, তেওঁ কেতিয়া কি কৰিছিল সেইবোৰ তথ্য, অথবা তেওঁৰ ওপৰত লিখনি কিছুমান, আৰু তেওঁ অসমত যেতিয়া ভ্ৰমণ কৰিছিলে তেতিয়া তেওঁ কোনডোখৰ ঠাইত আছিলে সেই ঘৰৰ চিত্ৰ, তাৰপিছত আপোনাৰ তাত কি বিচনাত তেওঁ শুইছিলে সেই বিচনাখন, তেওঁ কি পিন্ধিছিলে, এইবোৰ গোটেইবোৰ বস্তু ইয়াতে সংগ্ৰহ কৰি ৰখা হৈছে। এয়া আমি গান্ধী মণ্ডপৰ পৰাও ওলালোঁ, এতিয়া আমি যাওঁ ঘৰাঘৰি। আমি আপোনালোক সকলোকে নেক্সট ব্লগত লগ পাম। আজিলৈ এইখিনিয়ে আছিলে সৰু এটা ব্লগ। নেক্সট ভিডিঅ'ত নতুন এটা জেগা যাম, আৰু নতুন এটা জেগাত গৈ নতুন এটা জেগা আপোনালোকক দেখাম আমি। আৰু কমেণ্ট কৰি আপোনালোকে প্লিজ জনাব যে আপোনালোকে কেনেকুৱা টাইপৰ জেগা চাব বিচাৰে। তেতিয়া মোৰ কাৰণে ভাল হ'ব যে মই তেনেকুৱা ধৰণৰ ঠাই গৈ পিনে আপোনালোকৰ কাৰণে ভিডিঅ' বনাব পাৰিম। থেংক ইউ, আজিলৈ ৰাখিছোঁ, টাটা, বাই বাই।